আমাৰ নৰা টনা পৰ্ব আৰম্ভ হ'ল আজি ৰাতিপুৱা। আজিতো ভেলাঘৰ পূৰা কমপ্লিট কৰিবই লাগিব নে কি কওঁ ভাইটি? আজি ভেলাঘৰ কমপ্লিট। এবাৰ এইফালে হাই বুলি কৈ দে। আজি ভেলাঘৰ পূৰা কমপ্লিট কৰিব লাগিব নৰাত লৈ গৈ, গতিকে চাই থাকিব। আৰু ভেলাঘৰটো হৈ যোৱাৰ পিছতো দেখাম। তাৰপিছত একেবাৰে এই ভিডিঅ'টো কণ্টিনিউৱাছ আমি মাঘৰ বিহুৰ উৰুকা খোৱালৈকে এই ভিডিঅ'টো থাকিব, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ ৰাইজে লৈ আহি আছে চালিখন, মুধচ নোহোৱা চালি। দুটাৰে ক্লিয়াৰ চালি দেখিছে। ভেলাঘৰৰ বাঁহ কটা পৰ্ব। হাই বুলি কোৱা। হয়। এতিয়া আমাৰ ভেলাঘৰৰ গোটেই ফ্ৰেমটো হৈ গ'ল, চালিখনো অলমষ্ট হৈ গ'লগৈ। চালিখন বান্ধি আছে আমাৰ উজ্জ্বল ভাইটিয়ে, এইফালে লক্ষ্য ভাইটিয়ে সহায় কৰি আছে। সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আগন্তুক যি আমাৰ উৰুকা আছে, সেই উৰুকাৰ কাৰণে আমি এইটো সাজি উলিয়াইছোঁ। তো এতিয়া মানে আমি উৰুকাৰ দিনা ইয়াত পূৰা খানা হ'ব, মানে কি বুলি ক'ম এতিয়া তোমাৰ, এইটো যিটো পুৰি পুৰি খাই গাহৰি, ব্ৰইলাৰ, হাঁহ চব থাকিব ইয়াতে। সকলোৱে দেখাম, চিন্তা নকৰিব। লোভো লগাম, কিন্তু কাকো নিদিওঁ বুলিও নকওঁ, দিম, আহিব সকলোৱে। আৰু সিফালে অভিনৱ বাঁহ কাটাত ব্যস্ত দেখা পায়ে আছে। ৰেড কাৰ্পেট। গতিকে এতিয়া মই ভিডিঅ'টো টাইম লেপছত দিম। এয়া আমি আমলিঘাটৰ বজাৰলৈকে আহিলোঁ আজি উৰুকাৰ বজাৰটো কৰিবৰ কাৰণে, ৰাতিৰ খানাটোৰ কাৰণে। কিন্তু বজাৰ হ'ল, বাপৰে বাপ যি জুই চাই দাম, মানে একদম অৱস্থা বেয়া কৰি দিছে জুই চাই দাম। তথাপিও উপায়তো নাই, খাবই লাগিব বছৰেকৰ বিহুটো যেতিয়া। চাই থাকিব আপোনালোকক হাঁহৰ দাম যে বা দেখাই আছোঁ গোটেই দেখাই আছোঁ, চাই থাকিব। বজাৰত মানুহৰ ভিৰ, উৰুকাৰ বজাৰ, বৃহস্পতিবৰীয়া এই আমলিঘাটৰ বজাৰ। কিন্তু দামবোৰ বাপৰে বহুত দাম। মাছ মাংস বজাৰলৈ, এইফালে গাহৰি বেছি আছে। এয়া হ'ল মাছৰ বজাৰ, কিন্তু মাছ বেছি নাই, অলমষ্ট শেষেই হ'ল বজাৰ। এতিয়া লৈ গৈ আছোঁ আপোনালোকক এই হাঁহৰ বজাৰলৈ। বলকচোন হাঁহ চাওঁ কেনেকুৱা কি দাম। দাদাই এয়া যোৰা যোৰাকৈ হাঁহ বেছি আছে বোলে 800 টকা এযোৰ।
কিন্তু হাঁহকেইটা ওজনটোহে কম 700 টকা হৈ গ'ল 100 টকা কমি গ'ল এই দাদাই লুকুৱাই লুকুৱাই থৈ দিছে হাঁহ ডাঙৰ ডাঙৰ হাঁহকেইটা এইফালে চাওক দেখাই দিছোঁ এতিয়া দাদাৰ লগত আমাৰ বাৰ্গেনিং চলি আছে এইফালে আছে উজ্জ্বল ভাইটি এইফালে লক্ষ্য ভাইটি চাই আছোঁ এতিয়া হাঁহ 7টা মানুহ হ'লে 7টা নিব লাগিব 7টা নিব লাগিব এতিয়া কওক এই ইয়াত থকা আপোনাৰ ডাঙৰকেইটা কিমানকৈ দিব 700কেতো বহুত বেছি হৈ যাব নহয় এনে এজনক অৰ্ডাৰ দিছিলোঁ তেওঁ আনিবই কিন্তু কথাটো হ'ল আপোনাৰ পৰা যদি ভাল আমি পাওঁ লৈ যাওঁ দামটো মিলাকে হ'লে এয়া চাওক ডাঙৰ ডাঙৰ একেবাৰে হাঁহকেইটা এতিয়াহে ওলাইছে হেল্ল' বুলি কৈ দিয়া এইটো হাঁহটো হেল্ল' 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 এই হেল্ল' বুলি কোৱা নিদিয়ে কমাই নিদিয়ে এটাই ল'ম আছে যিহেতু দাদাই এতিয়া আমাক নিদিলে নিদিয়াৰ মানে আমাৰ দামৰ পতা মতে নিদিলে গতিকে এতিয়া আৰু আমাৰ আগতে যোগাৰ কৰি থৈ দিয়া তাতে গৈ খবৰ ল'ব লাগিবগৈ আৰু বলক এতিয়া গাড়ীৰ ওচৰলৈকে যাওঁ বজাৰখিনি যিহেতু হ'লেই আমাৰ একে গাড়ীৰ ডিক্কিত আমাৰ গোটেই ঘৰৰ লগতে আমাৰ আজি ৰাতিৰ উৰুকাৰ গোটেই বস্তুবোৰ সোমাই দিলোঁ এতিয়া অকণমান চাহ তাহ খাম আৰু তাৰপিছত আকৌ গৈ পেলাই ভেলাঘৰ ৰাতি উৰুকাৰ কাৰণে গোটেইখিনি আয়োজন কৰিবগৈ লাগিব এয়া আমাৰ উজ্জ্বল ভাইটিয়ে মাংস পিচ কৰি আছে এয়া হাই বুলি কোৱা উজ্জ্বল ভাইটি ইফালে আমাৰ দাদাই মাংস ভাজি আছে এইফালে আৰু এয়া আমাৰ হিতেন দা হাই বুলি কোৱা এতিয়া হাঁহ ভণ্টিয়ে ঐয়া বাগৰ দি আছে অলপ পিছত মানে কাম ফেৰা আৰম্ভ কৰিব লাগিব ভালকে লগাব না এইয়া গাহৰি পুৰা চলি আছে আৰু মোৰ মতেতো ইয়াতে চব খাব লাগিছিলে ভাত চাত এই ডাঙৰ দেউকা এ জাৰ্নি অফ লাইফৰ তৰফৰ পৰা সকলোলৈকে ভোগালীৰ শুভেচ্ছা যাচিলোঁ আশা কৰোঁ আগন্তুক দিনবোৰ সুখ সমৃদ্ধি শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ